মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে কেনেকুৱা লাগিছে? ভাল লাগিছে, হা? ভাল লাগিছে। আপুনি বিচৰা ধৰণে হয়নে নহয় দাল? হা? আপুনি বিচৰা বস্তুটো হয়নে নহয়? হয়, এইটো আমি চাই আছিলোঁ। চাইছিলে? এই যে আমি ৰাতিপুৱা আপোনাৰ এটা ভিডিঅ' বনাই দিছিলোঁ যে এনেকুৱা এটা অসুবিধা হৈছে, এটা লাগে। লগে লগে আধা ঘণ্টাৰ ভিতৰত ফোন কৰিছে যে মই এইটো দিম, এনেকৈ কেনেকুৱা কি লাগে। তাৰপিছতে তেওঁৰ পইচাৰে আপোনাক এইডাল দিছোঁ, এইডালো তেওঁৰ পইচাৰে, আৰু আপোনাক চপ্পলটো দিছোঁ। এই চপ্পলটো তেনে আপোনাৰ ভৰিৰ পৰা এতিয়া ওলাই নাযায়, বুজি পাইছে? এই চপ্পলটো ভৰিৰ পৰা ওলাই নাযায়। আপোনাৰ পচন্দ হৈছে নে নহয়? পচন্দ হৈছে, হা? হৈছে। কালিৰ পৰা ককাহঁতৰ লগত আপুনি খোজকাঢ়িব যাব, মৰ্ণিং ৱাক। মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ চপ্পলটো ঠিকে আছে ন? বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে। পাৰিছে ন? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস তুমি হেৰুৱাবানো কি? ঠিকে আছে? দুৰ্বল মানুহে ঠিকে আছেতো? আপুনি খুশ? জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহস। কমল হাজাৰিকা ছাৰ আমাক বস্তুটো যে দিছে হেণ্ডিক্ৰাফ্টৰ, তাৰ বৰ বধাই হওক। তাৰ পৰিবাৰৰ শুভকামনা আমি দি আছোঁ, টু থেংকছ। আৰু মোৰ চপ্পলটো দিছে তাও থেংকছ। দানৱ কাহানী নহয় মানুহ, যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া।